বন্ধু বান্ধৱীসকল ডেইলি মিউট চেনেললৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহিলোঁ। আমাৰ সৰুকালৰ দিনবোৰ ভ্ৰাম্যমানৰ যোগেদি ৰসাল কৰি তোলা এজন বলিষ্ঠ অভিনেতাৰ লগত আপোনালোক আটাইকে চিনাকি কৰাই দিবলৈ ওলাইছোঁ। আৰু তেখেতৰ নামটো তেখেতে কৈ দিব নিজে। নমস্কাৰ, এখেত আমাৰ শ্ৰীমন্ত মাধৱ দত্ত। নমস্কাৰ। নমস্কাৰ, মই ৰাতুল শইকীয়া। মানে আপোনাৰ ভ্ৰাম্যমান জগতত কেইবছৰ হ'ল? ভ্ৰাম্যমান জগতত বৰ্তমান 18 বছৰ হ'ল, আৰু যদি 2 বছৰ লকডাউনটো কাটি দিয়ে বা প্লাছ কৰি দিয়ে তেতিয়াহ'লে 20 বছৰ। লকডাউনৰ 2 বছৰ ঘৰত আছোঁ, আৰু এই 18টা বছৰ অসমৰ ইমূৰে সমূৰে ঘূৰি ফুৰিছোঁ, অৰঙে দৰঙে নাটক কৰি ফুৰিছোঁ, ৰাইজৰ মাজতে আছোঁ। আৰু ইয়াতে ভ্ৰাম্যমান জগতত মানে সুবিধা অসুবিধা মানে কেনেকুৱা লাগিছে? হয়, এইটো থাকেই। সুবিধা অসুবিধাটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে। শিল্পীৰ দায়িত্বটো বা শিল্পী যিটো আমাৰ চাকৰি বৰ কষ্টকৰ চাকৰি, কিন্তু তাত মজা আছে, আনন্দ আছে। আৰু যদি প্ৰত্যাহ্বানেই নাথাকে, দুখেই নাথাকে, সুখেই নাথাকে, তেতিয়াহ'লেনো কি হ'ল আৰু। গতিকে গোটেইবোৰ প্ৰত্যাহ্বান নেওচি আমি নাটক কৰি আছোঁ। আগত নাটকখন থাকে যে বাকীবোৰ পাহৰি যোৱা হয়। অভিনয়ত সকলোবিলাক বিলীন হৈ যায়। মানে আৰু এইটো কয় নহয়, কি কয়, দুখ নাপালে সুখৰ মজা নাই। মজা নাই ন? যদি সুখেই হৈ থাকে, দুখৰ হেৰি কি? গতিকে সুখ দুখ দুয়োটা থাকিব, লাগিব মানুহৰ জীৱনত। তেতিয়াহে মানুহৰ মানে জীৱনটো কটাব পাৰিব, আগবাঢ়ি যাব পাৰিব, জীৱন পান কৰিব পাৰিব। বাকী আৰু ক'ত ঘৰ বুলি কৈছিলে? মোৰ ঘৰ গোলাঘাট ঢেকিয়ালত। তাতে ঘৰ। আৰু তাৰ পৰাই প্ৰথম নাটকৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। অতি সৰুৰ পৰা কৰোঁ। মইনা পাৰিজাতত যেতিয়া আমি যাওঁ তেতিয়াৰ পৰাই নাটকৰ আকৰ্ষণ শিকিছিলোঁ। আৰু আমাৰ ঘৰখনো এটা সাংস্কৃতিক পৰিৱেশ এটা আছিলে। গতিকে আমাৰ চাৰিওপাশে এটা নাটকৰ মানে হাৱা বুলি ক'ব লাগিব। ভাওনা খুব হৈছিলে, আৰু আমাৰ ক্লাব আছিলে তেতিয়া। সেই ক্লাবত নাটক হৈছিলে, ডাঙৰসকলে জ্যেষ্ঠসকলে নাটক কৰিছিলে। আমি বহি বহি চাই থাকোঁ খুৰাহঁতৰ লগত, দেউতাহঁতৰ লগত। গতিকে আমি তেনেকৈ ক'ব নোৱাৰাকৈ আমাক সেই নাটকৰ পোকটো গাত সোমাইছিলে। আৰু তেনেকৈ একাদিক্ৰমে লাহে লাহে স্কুলৰ পৰ্যায়ত আমি নাটক কৰিবলৈ লৈছিলোঁ। আমাৰ কম্পিটিশ্যন থাকে প্ৰত্যেক বছৰে, স্কুল সপ্তাহ। তাৰপিছতে কলেজলৈ গ'লোঁ, কলেজতো সেই একেই। কলেজ সপ্তাহত মানে আমি নাটক কৰোঁ, কম্পিটিশ্যনত পুৰস্কাৰ পাইছিলোঁ। তাৰ পৰা উৎসাহিত হৈ পেলাই আমি অকণমান জনা বুজা হোৱাৰ পিছত অল আছাম কম্পিটিশ্যন কৰিছিলোঁ। সকলো অসমীয়া একাংক নাটক প্ৰতিযোগিতা। এইবোৰতো যেতিয়া দৰ্শকৰ সঁহাৰি বা এটা মানে উৎসাহ, আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতে গুৱাহাটীত আহি পেলাই জ্যোতি চিত্ৰবনত ষ্টেজ ফিল্ম এণ্ড এক্টিঙৰ কোৰ্চ কৰিছিলোঁ। 2 বছৰীয়া পাঠ্যক্ৰম আছিলে তেতিয়া। তাৰপিছত তেনেকৈ কোৰ্চ কৰি পেলাই অভিনয়ৰ মানে ষ্টেজ কেমেৰা মানে যিটো বোধ, ক'ত কেনেকৈ অভিনয় কৰিব লাগে সেইটো শিকিছিলোঁ। গতিকে তাৰপিছতে শিকাৰ পিছত আৰু একাদিক্ৰমে লাগি গৈছিলোঁ। আহি পেলাই নাটক কৰিলে এডমিশ্যন নাটক কৰি আছিলোঁ বা গোষ্ঠীৰ লগত। তাৰপিছতে মোৰ গুৰু অনুপ হাজৰিকা। তাৰপিছতে হেঙুল থিয়েটাৰত প্ৰথম পদাৰ্পণ কৰোঁ। তাৰপিছত একাদিক্ৰমে আজি 18টা বছৰ মই ভ্ৰাম্যমানত জড়িত হৈ আছোঁ। শ্ৰীমন্ত মাধৱ দত্ত দাদাৰ নাটৰ কিছু মুহূৰ্ত ইয়াতে এড কৰি দিছোঁ। কিন্তু মোৰ মতে এয়াই সঠিক সিদ্ধান্ত। তই ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। দলিল খণ্ডে তেওঁ ৰৈ আছে। তই এই বুজামান নাই বুলি মই ভালকৈ জানো, আৰু লগতে ইয়াকো জানো যে তই মনে মনে কাক চাই চাই সপোন ৰাজ্যত তুলি যায়। এই ৰাইজৰ কথা তলত এই পিঠাই নদীতে কথা নকৰিবা। ৰাজ্য কুমাৰ চাই পেলা হ'ব দে 200 টকা দিয়ে। ৰাতিপুৱা বহলি বুলি মানি লৈছোঁ, নহ'লে তই মোক কাক চাবলৈ নোৱাৰি। আচলতে কি জানো, মানুহে মানুহৰ বাবে যদিহে অকণে নাভাবে। মানে সৰুতে এখন নাটক চাইছিলোঁ, হেঙুল থিয়েটাৰৰে নাটকখন আছিল। নাটকখনৰ নামটো কি আছিল? হীৰা, মুনীন বৰুৱাৰ হীৰা। আচ্ছা, মোৰ মানে সংলাপটো মনত আছে, ভাত দিয়া ৰুটি দিয়া, তেনেকৈ মানে চিনি পাওঁ আৰু দাদা। শ্ৰীমন্ত মাধৱ দত্ত ন নামটো মনত আছে। টাইটেলটো সৰুতে আছিল ন, আমি বহুত সৰুতে চাইছিলোঁ। তেতিয়া মই হেঙুলত নতুন আছিলোঁ। আচ্ছা, মোৰ প্ৰায় তেতিয়া 2 বছৰ, 2 নম্বৰ বছৰ, 3 নম্বৰ বছৰ। তেতিয়া মানে নাটকখন মুনীন বৰুৱা ছাৰৰ নাটক আছিলে হীৰা।
মানে ইমান ধুনীয়া নাটক আছিলে তাত অভিনয় কৰি খুব ভাল পাইছিলোঁ আৰু মোৰ কেৰেক্টাৰটো মানে কমিক চৰিত্ৰ যদি ইমান ধুনীয়াকৈ বনাইছিলে বস্তুটো এতিয়া আজি তুমি মনত পেলাই দিলে মোৰ মনত পৰিলে সুধিলা মানে ভাত দিয়া ৰুটি দিয়া মোৰ অকণমান মনত পৰিছে কিন্তু মানে সংলাপো পাহৰিছোঁ কিন্তু নাটকখন অসমৰ ৰাইজে খুব আদৰি লৈছিলে আৰু তেতিয়া সেইখনৰ পৰা চিনেমাও বনাইছিলে মনিন বৰচাৰে বহুত ভাল লাগিছিল আৰু মানে সেই নাটকখন হয় মাথাত মানে সোমাই গৈছে আৰু হয় এতিয়াৰ পৰা মানে আপুনি মানে অন্তৰত সোমাই গৈছে আৰু ভাল লগা হৈ গ'ল আপোনাক মানে অভিনয় জগতত ভাল লাগিছিল আৰু চাই কিনে এনেকুৱা আৰু বাকী ভাল লাগিল আপোনাক লগ পাই বহুত ভাল লাগিল ভবা নাছিলোঁ যে ইমান সৰুতে দেখা সেই অভিনেতাজনক কেতিয়াবা এনেদৰে লগ পাম কথা পাতিম নিজৰ ঘৰতে আৰু আমিও এনেকৈ অনুৰাগী পালে ভাল পোৱা মানুহ যে আছে বা মানে আমি উৎসাহ পাওঁ আৰু কাম কৰিবলৈ প্ৰেৰণা পাওঁ ধন্যবাদ তোমাৰ চেনেলটো আগলৈ আগবাঢ়ি যাওক সকলোৱে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু ইয়াত ডেইলি মিটছি বাই নলবাৰী আপি গতিকে চেনেলটো চাওক মই সকলোকে অনুৰোধ কৰিছোঁ খুব ভাল চেনেল এটা ভাল বাৰ্তা পাব আপোনালোকে আৰু তেওঁক মানে উৎসাহ জন্মক যে আগবাঢ়ি যাব পাৰে ধন্যবাদ থেংক ইউ